সময় ৰাতিৰ 10টা গুৱাহাটী ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত এজন ল'ৰা থিয় আছে পিঠিত আৰু হাতত বেগ আৰু চকুত এটা ডাঙৰ ইনকমৰ সপোন ট্ৰেইন আহিছে ডেষ্টিনেশ্যন বেংগলুৰু এতিয়া প্ৰশ্নটো হ'ল কিয় এজন অসমৰ ল'ৰা নিজৰ মাটি এৰি যাব লাগে কিয় ইয়াৰ সপোন অসমত পূৰণ নহয় এই গল্প মাত্ৰ এজন ল'ৰা নহয় এইটো হাজাৰ হাজাৰ অসমৰ ইউথৰ গল্প প্ৰতি বছৰ অসমত বহুতো ল'ৰা ছোৱালী নিজৰ ঘৰ নিজৰ মাটি নিজৰ পৰিয়াল এৰি বাহিৰৰ ৰাজ্যত যায় কোনোবা কাম কৰে ৰেষ্টুৰেণ্টত কোনোবা সিকিউৰিটি গাৰ্ড কোনোবা ডেলিভাৰী বয় কিন্তু এটা প্ৰশ্ন আমাৰ মনত উঠিব লাগে কিয় অসমৰ টেলেণ্ট অসমতে থাকি কাম নাপায় কিয় আমাৰ ৰাজ্যত অপৰচুনিটি নাই আছে যদিও কম এতিয়া আমি অলপ ইণ্ডিয়াৰ অন্য ৰাজ্যবোৰ চাম যেনে গুজৰাট তামিলনাডু আৰু কৰ্ণাটকা এই ৰাজ্যবোৰ আজি ইণ্ডাষ্ট্ৰী আৰু বিজনেছৰ চেণ্টাৰ হৈ গ'ল পাৰ্টিকুলাৰলি বেংগলুৰু আজি ইণ্ডিয়াৰ আইটি কেপিটেল বুলি কোৱা হয় হাজাৰ হাজাৰ ষ্টাৰ্টআপ লাখ লাখ জব এই কাৰণে ইণ্ডিয়াৰ বিভিন্ন ৰাজ্যৰ ইউথ যায় কাম বিচাৰি কিন্তু প্ৰশ্ন এতিয়াও আছে অসম কিয় পিছত পৰি গ'ল এতিয়া মই এটা কঠিন কিন্তু সঁচা কথা ক'ব বিচাৰোঁ প্ৰতিবাৰ ইলেকশ্যন আহিলে কি হয় গাঁৱত টাউনত কিছু মানুহ পইচা পায় কিছু মানুহ গিফ্ট পায় কিছু মানুহ মদ পায় আৰু তাৰ পিছত ভোট দিয়ে কিন্তু এবাৰ ভাবি চাবা 1000 টকালৈ ভোট দিলে 5 বছৰৰ ফিউচাৰ বিক্ৰী কৰি দিয়া নহয় জানো যদি ভোট ডেভেলপমেণ্টৰ বাবে নহয় ইনষ্টেণ্ট পইচাৰ বাবে হয় তেনেহ'লে ৰাজ্য আগত যাব পাৰেনে অসম একচুৱেলি দুখীয়া ৰাজ্য নহয় অসমত বহুতো ৰিচৰ্চ আছে টি গাৰ্ডেন অইল নেচাৰেল বিউটি টুৰিজম পটেনচিয়েল কাজিৰঙা নেশ্যনেল পাৰ্ক এনেকুৱা জাগা বহুতো ফেমাছ Look, it's a rhino and over there a tiger. We are so lucky. I can see the deer too near the trees. কিন্তু এতিয়াও বহুতো ইণ্ডাষ্ট্ৰী আহিছেনে ইনভেষ্টমেণ্ট কম অপৰচুনিটি কম আৰু তাৰ ৰিজাল্ট অসমৰ ইউথ বাহিৰা জেগাত কাম কৰিব লাগে বন্ধুসকল এইটো আসাম ভাৰ্চেছ আদাৰ ষ্টেটৰ ফাইট নহয় এইটো আমাৰ ভুল বুজিবলৈ এটা চান্স যদি আমি আজিও সেম মিষ্টেক ৰিপিট কৰি থাকোঁ তেনেহ'লে যোৱা দিনকেইটাৰ দৰে অসমৰ বহুতো ইউথ এতিয়া গুৱাহাটীৰ প্লেটফৰ্মত থিয় থকা ল'ৰাজনৰ নিচিনা নিজৰ মাটি এৰি যাব লাগিব কিন্তু যদি আমি বুজি ডিচিশ্যন লওঁ তেনেহ'লে এদিন অসম ইণ্ডিয়াৰ ডেভেলপ ৰাজ্যবোৰৰ মাজত থাকিব প্ৰশ্ন এতিয়া আপোনাৰ লগত আপুনি কেনে আসাম বিচাৰে কমেণ্টত জনাব